নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মোৰ থাম্বনেইলটো চাই গম পাইছে যে লাখপতি বাইদেউৰ গোটৰ 10,000 টকাৰ লিষ্ট প্ৰকাশ পাইছে তো কি কাম নকৰিলে এই টকাটো লাভ নকৰিব আপোনালোকে সকলো কথা এইটো ভিডিঅ'ত ভালদৰে জানি লওক যে যিটো আপোনালোকৰ এয়া 17 মাৰ্চত এই লিষ্টটো প্ৰকাশ পাইছিলে লাখপতি বাইদেউৰ ইয়াত কিন্তু আপোনালোকৰ লিষ্টত নাম নাই কিন্তু আপোনালোকৰ লিষ্টত এনেকুৱা থাকিব আপোনালোকৰ গাঁৱত গোট ধৰক 2000টা গোট আছে তাৰ পৰা 1000টা গোট কি হ'ব এই 1000 গোটে কি লাভ কৰিব এই 10000 টকাটো লাভ কৰিব কি ঠিক আছে 10টা আপোনালোকৰ যদি এটা গ্ৰুপত 10 গৰাকী আছে 10 গৰাকীৰ ভিতৰত 5 গৰাকী পাব পাৰে আৰু 5 গৰাকী ৰিজেক্টও হ'ব পাৰে তো তেনেকৈ আপোনালোকে চাব পাৰিব এটো কিন্তু 17 মাৰ্চত আপডেট হৈছে আৰু এটা আপডেট হ'বলৈ বাকি আছে 31 মাৰ্চত আকৌ আপডেট হৈ যাব আপোনালোকে চাব পাৰিব আৰু আপোনালোকে কি কাম নকৰিলে টকাটো লাভ নকৰিব আপোনালোকে যদি আপোনালোকৰ বেংকত গৈ কেৱাইসি আপডেট কৰা নাই আধাৰ কাৰ্ড মোবাইল নাম্বাৰ দি পেলাই আপডেট কৰা নাই এতিয়ালৈকে তেতিয়াহলে সোনকালে এইখিনি কাম কৰি লওক ডিবিটি লিংকটো কৰি লওক যদি আপোনালোকে নকৰে তেতিয়াহলে আপোনালোকে এই টকাটো লাভ নকৰিব 10000 টকাটো লাভ নকৰিব লগতে কিন্তু আপোনালোকে যিকোনো বস্তু ধৰক যিকোনো আঁচনিয়ে আপোনালোকে যদি আধাৰ কাৰ্ড মোবাইল নাম্বাৰ লিংক নকৰে তেতিয়াহলে কি হ'ব আপোনালোকে যিকোনো আঁচনিৰে টকা লাভ নকৰিব আশা কৰো মোৰ ভিডিঅ'ৰ গুটেখিনি কথা বুজি পাইছে মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ